কপিলী পৰিষদৰ 7 নং কপিলী সমষ্টিৰ বিজেপি দলক বিসম্বাদ এমএসি পৱন কুমাৰক ঘেৰাও সমষ্টিবাসী ৰাইজ কলা পতাকা প্ৰদৰ্শনৰ তীব্ৰ প্ৰতিবাদ কাৰ্বি আংলং জিলাবাসীৰ বাবে সুখবৰ কলিগাঁও অৰ্ধ সমাপ্তি আইটিআই ভৱন পুনৰ নিৰ্মাণ আৰম্ভ 2021 বৰ্ষৰ এপ্ৰিলৰ পৰা শিক্ষাবৰ্ষ আৰম্ভণিৰ সংকেত মৃতকৰ শেষকৃত্যক লৈ ডিহু শ্মশান ঘাটত অৰিয়াউৰি মৃতক আছিল কোভিড-19 ৰোগী জিলা প্ৰশাসনৰ হস্তক্ষেপত অৱশেষত শেষকৃত্য সমাপন নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া বাইছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ নিজ দলৰ সক্ৰিয় কৰ্মী ৰোষত বিজেপি নেতা পৱন কুমাৰ কাৰ্বি সাহিত্য পৰিষদৰ সদস্য তথা কপিলী পৰিষদৰ জনপ্ৰতিনিধি পৱন কুমাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত নামি পৰিছে ক্ষুদ্ৰদলীয় কৰ্মী নিজ দলৰ সক্ৰিয় কৰ্মী ৰোষত বিজেপি নেতা পৱন কুমাৰ কাৰ্বি সাহিত্য পৰিষদৰ সদস্য তথা কপিলী পৰিষদৰ জনপ্ৰতিনিধি পৱন কুমাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত নামি পৰিছে খুদ দলীয় কৰ্মী কপিলী বিজেপি মণ্ডল কমিটিৰ প্ৰথম কাৰ্যনিৰ্বাহক সমিতিৰ সভা অনুষ্ঠিত কৰিবলৈ গৈ এইদৰে নিজৰে সমৰ্থকৰ ৰোষত পৰে এমএসি পৱন কুমাৰ কলা পতাকা দেখুৱাই পৱন কুমাৰ মুৰ্দাবাদ এয়া শ্লোগানেৰে উত্তাপ কৰি তুলিছে দলীয় কৰ্মীয়ে এই প্ৰতিবাদ হৈছে পশ্চিম কাৰ্বি আংলং বিজেপি সভাপতি ৰদীপ ৰংহাঙৰ সন্মুখতে আনহাতে সমৰ্থক ৰাইজে প্লেকাৰ্ডত নৰেন্দ্ৰ মোদী জিন্দাবাদ সৰ্বানন্দ সোণোৱাল জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ তুলিৰাম ৰংহাং জিন্দাবাদ বুলি স্পষ্টকৈ লিখিছে কিন্তু কিয় শুনোৱা হওক সমৰ্থক ৰাইজৰ মুখেৰে वो सब अपना मन मानता करता है ये जो हम लोग का कमेटी का बात है ये लोग टेबल में घर में बना लेता है ये कोई नियम का बात है अच्छा ये बोले हैं विधवा पेंशन बूढ़ा पेंशन बछड़ में सब लोग खाता है भात तो काउंसिल में हम लोग ब्लॉक में कागज दिया अभी तो कोई पास नहीं होता है क्या कानून है क्या सरकार है अच्छा तो जितना भी कोई काम होता है एमएससी बन गया हम लोग बोला हिंदी भाषी है हिंदी भाषी को उठाना हिंदी भाषी तो पूरा ठीक से ढुका दिया ये हिंदी भाषी का कर्म है इसलिए तो दूसरा जाति हम लोग का ठीक है আৰু এটা শব্দ ক'ব বিচাৰিছো আমাৰ ৰাইজ আৰু সৰ্বানন্দ জিন্দাবাদ হিমন্ত জিন্দাবাদ কিন্তু খেয়তীয়াকে পৱন কুমাৰ মুৰ্দাবাদ বুলি কৈছে মুৰ্দাবাদ খেয়তীয়াকৈ পৱন কুমাৰক লিখাৰ উদ্দেশ্যটো আছিলে কাৰণ এখেতে এতিয়া নহয় এমএসি জিকাৰ লগে লগে 3 বছৰ আগতেও এখেতে জিকাৰ লগে লগে যাক ভাল নাপায় আমাৰ বিজেপি কাৰ্যকৰ্তাক এখেতক যদি ভাল সম্পৰ্ক নহয় তেনেহ'লে তেনেকুৱা ধৰণত তেতিয়া কাটা হৈছিলে তেতিয়া 210 বুথ নম্বৰৰ বুথ প্ৰেচিডেণ্ট মোৰ নাম আছে গৌতম ছেত্ৰী সেই সময়ত এখেতে কাটিলে মোৰ নিচিনা এখেতকো কাটিলে আৰু আমাৰ মাজত উপস্থিত বুথ প্ৰেচিডেণ্টসকল আছে তেখেতকো তেওঁ কাটিলে আৰু এতিয়াও যেতিয়া নতুনকৈ এতিয়া আকৌ যেতিয়া বুথ কমিটি গঠন কৰাবলৈ দিছিলে তেতিয়া জিলা পৰ্যায়ৰ মানুহ প্ৰতিনিধি উপস্থিত আছিল মণ্ডলৰ প্ৰতিনিধি উপস্থিত আছিল সেক্টৰ ইনচাৰ্জ উপস্থিত আছিল ইমান ফৰ্মেলিটি কৰাৰ সত্ত্বেও কেনেকৈ এটা কোঠাৰ ভিতৰত বহি কিনে বুথ কমিটি বনাব পাৰে সেই প্ৰশ্ন আমি এমএসি মহোদয়ক ডিষ্ট্ৰিক্ট জিলা সভাপতিৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ অভিযোগটো হৈছে তেওঁ খমৰ দৃষ্টিত সকলোকে চোৱা নাই হয় খবৰ চোৱা নাই 3 বছৰ আগত ইলেকশ্যন সময়ত আহাখিনি গাঁৱত মিটিং কৰিছিলে মিটিং কৰাত ৰাজ্যক কৈ গ'ল যে আমি আমাক জিকুৱাক বিপুল ভোটেৰে আমি ভালকৈ জিকেও আমি ডেভেলপমেণ্ট গোটেই কাম কৰিম কিন্তু আজি ডেভেলপমেণ্ট ক্ষেত্ৰত এইটো হ'ল যে আমাৰ ৰাস্তাত যেনেকা আছে তেনেকা আছে আমি ৰাইজ হৈ পেলাই ৰাজহুৱা হৈ পেলাই এমএসিক বাৰে বাৰে ফোন জৰিয়ে মাতিও এমএসি ফোন ৰিচিভ নকৰে কথাও নকয় একো ৰেছপন্স নিদিয়ে আমাৰ ৰাজ্যৰ সন্মুখত ৰাইজ বহি আমি কিমান মিটিং মাতিছোঁ সি নাহে একো গুৰুত্ব নিদিয়ে ডেভেলপমেণ্ট ক্ষেত্ৰত আপোনালোকে সন্তুষ্ট নহয় আৰু আমাৰ গাঁৱত মই বুথ প্ৰেচিডেণ্ট বিধৱা পেঞ্চন বুঢ়া পেঞ্চন জব কাৰ্ড চৰকাৰৰ অহা আঁচনিবিলাক আমাৰ গাঁৱত হোৱা নাই মানে আমি আজি ইয়াত এইটো কাৰণে ইয়াতে চবে আহিছোঁ কি আমাক মানে আগতে যোনটো আছিলে পুৰণা গোট তাকে লাগে নতুন গোট খুলিব নালাগে আগতে যোনজন প্ৰেচিডেণ্ট আছিলে তেওঁকহে আমাক মানে লাগে বুথ কমিটি লেভেলত
বাকী আপোনালোকে যি পাব লাগে সেইটো পাই আছেনে নাই পোৱা, একো পোৱা নাই, চৰকাৰী আঁচনি কিবা একো পোৱা নাই। ৰাস্তা ঘাট এনেই বেয়া হৈছে, কোনো নাযায় নাচায়, ৰাচন কাৰ্ডো নাই, ঘৰো নাহে, জব কাৰ্ডো নাই। জব কাৰ্ডো নাই। আপোনাৰ নামটো বাইদেউ? উমা চৌহান। হয়, MSc প্ৰবণ কুমাৰে দলীয় বুথ কমিটি গঠনৰ ক্ষেত্ৰত কোনো সভা সমিতি অনুষ্ঠিত নকৰাকৈ নিজৰ খেয়াল খুচিতে বচা বচা লোকক লৈ সমিতি গঠন কৰা বুলি উঠিছে তীব্ৰ প্ৰতিবাদ। সমষ্টিৰ ৰাইজৰ অভিযোগ যে বিগত 3টা বছৰ ধৰি MSc প্ৰবণ কুমাৰে কোনো ধৰণৰ উন্নয়ন সাধন কৰা নাই সমষ্টিটোত। নিউজ টেক্স ৰিপৰ্ট কাপ নিউজ। আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে আগে কাৰ্বি আংলং জিলাৰ শাসকীয় বিজেপিৰ চমক। বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ ITI ভৱন বোকাজান মহকুমাৰ অন্তৰ্গত কুলিগাঁৱত কেইবাবছৰ ধৰি পৰিত্যক্ত হৈ পৰি থকাৰ পিছত বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত যুৱক যুৱতীক কাৰিকৰী শিক্ষা বিকাশৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ নিৰ্মাণ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। হয়, উদ্দেশ্য যিয়ে নহওক কাৰ্বি আংলংবাসীৰ ৰাজ্যৰ বাবে নিশ্চয় ভাল খবৰ বুলি ক'বই লাগিব, যদিহে সময়মতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে। কংগ্ৰেছ চৰকাৰৰ দিনত ৰ'দ বৰষুণত বছৰ বছৰ ধৰি জহিক হৈ যাবলৈ এৰি দিয়া কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ITI পুনৰ নিৰ্মাণৰ উদ্যোগ লৈছে বিজেপি নেতৃত্বাধীন কাৰ্বি পৰিষদৰ চৰকাৰে। উল্লেখ্য যে প্ৰাক্তন BLCC অধ্যক্ষ বাবু ইংতি, সাহিত্য পৰিষদৰ অধ্যক্ষ লংকি টিমু, বিধায়ক ডক্টৰ নুমল মুমিন আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অহা বছৰ এপ্ৰিল মাহৰ নতুন শিক্ষাবৰ্ষৰ পৰা প্ৰতিষ্ঠানত পাঠদান আৰম্ভ কৰিব পৰাকৈ তৎপৰতা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। অৰুণ লেখেৰ ৰিপৰ্ট কাপ নিউজ। মৃতকৰ শেষকৃত্যক লৈ একাংশ পুৰুষ আৰু মহিলাৰ মাজত অৰিয়াউৰি চিঞৰ বাখৰ লগতে বিভীষিকা। এই ঘটনাত ডিফু শ্মশান ঘাটত কোভিড ৰোগত আক্ৰান্ত লোকজন ডিফু মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। স্বাস্থ্যকৰ্মীৰ সহযোগত আত্মীয় ডিফু শ্মশান ঘাটত শেষকৃত্য সমাপন কৰিবলৈ গৈ সন্মুখীন হ'বলগীয়া এজাক পুৰুষ মহিলাৰ বাধা। ডিফু বজাৰস্থিত শনি মন্দিৰৰ পূজাৰী আছিল স্বপ্ন চক্ৰৱৰ্তী। ৰেলৱে কলনীৰ নিবাসী তথা পূজাৰী স্বপ্ন চক্ৰৱৰ্তী কোভিড ৰোগত আক্ৰান্ত হৈ ডিফু মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে মৃত্যু সাৱটি লয়। 23 ছেপ্টেম্বৰৰ দিনা চক্ৰৱৰ্তীৰ পাৰ্থিৱ শৰীৰ শেষকৃত্য সমাপন কৰিবলৈ লৈহে সৃষ্টি হয় বিৰাট হুলস্থুল। ৰাইজৰ মতামত যে কোভিড ৰোগত মৃত্যু হোৱা লোকজনৰ পাৰ্থিৱ শৰীৰ ডিফু শ্মশান ঘাটত জ্বলাব নোৱাৰিব। প্ৰথমে বাধা চিঞৰ বাখৰ, হুলস্থুল তথা চিঞৰ বাখৰ ক্ৰমে উত্তপ্ত পৰিস্থিতি হয়। অৱশেষত ডিফু আৰক্ষী উক্ত স্থানত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আহে আৰু শেষকৃত্য সমাপন হয়। অসুবিধা হয়, আমাৰ ঘৰৰ ওচৰত পুৰা চাই তাই পৰি গোটেই ঘৰ ভৰি থাকে। জ্বলাব দিছে তাক মাতি আনক, যোনে জ্বলাব দিছে আপোনাৰ হন্তাক অৰ্ডাৰ দিছে তাহাঁতক মাতি আনক। আপুনি হন্তে কৈ আছে নহয়, আপুনি হন্তে নাজানে, আপুনি হন্তে জ্বলাব নালাগে। ছোৱালীক মাস্ক পিন্ধিব দিয়া, ইয়াত কি ল'ৰা ছোৱালী নাই নেকি? ওলাব নোৱাৰো বিনা মাতে নাই নেকি ইয়াত? আপুনি হন্তে জ্বলাব নোৱাৰে, ইয়াত জ্বলাব নিদিওঁ আমি, জ্বলাব নোৱাৰে আপুনি হন্তে। আপোনাৰ হন্তে যোনে অৰ্ডাৰ দিছে তাক জ্বলাবৰ কাৰণে আপোনাৰ হন্তে একো কৈছেতো নাজানে। আপুনি হন্তে যোনে কৈছে তাক মাতি আনক, সি জ্বলাব লাগে। শ্মশান আছে, সেইটো শ্মশান বাদ দি তেওঁলোকে ইয়াত কিয় আনিছে? তাৰ মানুহবোৰ মানুহ হয়, ইয়াৰ মানুহবোৰ কি মানুহ নহয়? আমি কি জীৱ জন্তু নেকি? আমি জীৱ জন্তু নেকি? আমাৰ ইয়াত হিন্দু মুছলিম মাইনৰিটি সব ধৰ্মীয় মানুহ আছে ইয়াত। এইটো গোটেইখিনি গাঁও আছে, আমি গাঁও আৰু এইটো নদীৰ লগত ওপৰত শ্মশানৰ ঘাট হ'লে বেলেগ কথা। এইটো নদীৰ লগত, এইটো নদীৰ পানী কিছুমানে আপোনাৰ বাচন বৰ্তন গা ধুৱে, বাচন দিয়ে, কিয় দৰকাৰ পৰে খাবলগীয়া পৰি যায় কেতিয়াবা এইটো পানীত। আৰু এইটো পানী এইটো শ্মশানৰ এইটো যিটো জ্বলাব বিচাৰিছে, এইটো যদি ইয়াত যদি পৰে তেনেহ'লে মানুহবোৰ কেনেকুৱা হ'ব? মানুহৰ অৱস্থাটো কি হ'ব? এইটো মানুহবোৰ আপুনি নিজে চাওক কেনেকুৱা একদম নদীৰ ঘাটৰ লগত এইটো পানী, এইটো জ্বলোৱাৰ পিছত এই পানীটো। ষ্টেফান টেনৰ ৰিপৰ্ট কাপ নিউজ।
সন্মুখত আহি আছে বিধানসভা নিৰ্বাচন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ বিজেপিৰ তৎপৰ হৈ উঠিছে সঘনাই সমষ্টিয়ে অনুষ্ঠিত হৈছে সভা লাংহিন পৰিষদ সমষ্টিটোৰ লাংহিন বিজেপি মণ্ডলৰ উদ্যোগত মঙলবাৰে অনুষ্ঠিত হয় প্ৰথম কাৰ্যনিৰ্বাহক সভা লাংহিন স্পৰ্টছ এছ'চিয়েশ্যনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় লাংহিন বিজেপি মণ্ডল কমিটিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা লাংহিন বিজেপি মণ্ডল কমিটিৰ সুনীল বড়োৰ পৌৰোহিত্যত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লাংহিন জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ বৰ্মা লগতে উপস্থিত থাকে মাইনৰিটি বোৰ্ডৰ অধ্যক্ষ উত্তম ব্ৰহ্ম ভিডিচি অধ্যক্ষ সঞ্চাই বসুমতাৰী লাংহিন পৌৰসভাৰ মনোনীত ৱাৰ্ড কমিছনাৰ লীনা টেৰনপি লাংহিন ইউথ মৰ্চাৰ সভাপতি ধনীৰাম ৰংপি বিশিষ্ট দলীয় কৰ্মকৰ্তা প্ৰমুখ লাংহিন বিজেপি মণ্ডলৰ সদস্যসকল উপস্থিত থাকে সভাত আন বিষয়ৰ ওপৰত আলোচনাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলীয় স্থিতি শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰা হয় আমাৰ 13 নং লাংহিন সমষ্টি ভাৰতীয় জনতা পাৰ্টি লাংহিন মণ্ডল কমিটিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে এই সভা আমাৰ ৰাজ্যিক ফালৰ পৰা নিৰ্দেশ অনুযায়ী আমি এই কাৰ্যক্ৰম কৰা হৈছে যিহেতু দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱৰ ৭০তম জন্মবাৰ্ষিকী উপলক্ষে সেৱা সপ্তাহ পালন কৰা হৈ আছে এই সেৱা সপ্তাহত লৈ আমি ধৰক বৃক্ষৰোপণ আঁচনি আৰু তথা আমাৰ চাফাই অভিযান এনেকৈ আঁচনি লৈ আজি আমাৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে লাংহিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাপ নিউজ সময় হৈছে দিছো বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত প্ৰতিটো পৰিয়ালৰ পৰা বৰঙণি হিচাপে তুলিলে 200 টকাকৈ জেচিবি ভাড়ালৈ আনি মাটি কটালে হাতে হাতে কোৰ লৈ ৰাইজে সামৰ্থ্য অনুসৰি শ্ৰমদান কৰি হাবি কাটি নিৰ্মাণত লাগিছে পথ এনেদৰে চৰকাৰলৈ বাট নেচাই ৰাইজে কেৱল নিজৰ প্ৰচেষ্টাৰে পথ নিৰ্মাণত লাগিছে জানিবলৈ চাওঁক আমাৰ সংবাদদাতাৰ এই প্ৰতিবেদন হামৰেন সদৰ চহৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত্বত অৱস্থিত চচিং পৰিষদ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰূপাই গাঁও
যথেষ্ট পুৰণি গাঁও যদিও এই গাঁৱলৈ যাবলৈ নাই গড় কাপ্তানি বিভাগৰ পথ চৰকাৰৰ সহায়লৈ বাট নাচাই অঞ্চলটো চন্দ্ৰ সিং তেৰণ নামৰ বিশিষ্ট সমাজকৰ্মীৰ নেতৃত্বত ৰাইজে বৰঙণি তুলি গাঁৱলৈ যোৱা পথ নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰিছে ভাৰলৈ অনা জেচিবিৰে মাটি কটাৰ কাম চলি আছে ৰাইজে সচেং পৰিষদৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণক এই কাৰ্যত চৰকাৰীভাৱে কিছু সাহায্য আগবঢ়াবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি পশ্চিম কাৰ্বি আংলঙৰ পৰিষদীয় সদস্য তথা জনপ্ৰতিনিধি নিজ নিজ সমষ্টিত বিভিন্ন কাম লৈ কাষ চাপিছে ৰাইজৰ কাষ একেদৰে কাৰ্যবাহী সদস্য মংগল সিং টিমুঙে তৎপৰ হৈ উঠিছে মাছৰ পোনালৈ উপস্থিত হৈছে সমষ্টিবাসী ৰাইজৰ কাষত হামৰেন পৰিষদ সমষ্টিত 150টা পৰিয়ালৰ মাজত জনপ্ৰতিনিধি মংগল সিং টিমুঙে আজি বিতৰণ কৰে মাছৰ পোনা মাছৰ পোনা বিতৰণ উপলক্ষে আয়োজিত সভাত হামৰেন ভিডিচি অধ্যক্ষ হাৰলং চৰা লেমছৰ অধ্যক্ষ উপস্থিত থাকে আনহাতে এই একেদিনাই ডংকামুখমত অৱস্থিত বিজেপি কাৰ্যালয়ত হামৰেন বিজেপি মণ্ডল কমিটিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় মণ্ডল কমিটিৰ সদস্যাৰ উপস্থিতিত আগন্তুক সময়ত দলক শক্তিশালী কৰাৰ লগতে বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক বিজয়ী কৰি তোলাৰ ক্ষেত্ৰত আলোচনা বিলোচনা কৰে উল্লেখ্য এইখন সভাতে হামৰেনৰ পৰিষদৰ সমষ্টিৰ চেতু লাংছো গাঁৱৰ 5টা পৰিয়ালৰ বিজেপিত যোগদান কৰে আৰু বিজেপি কাৰ্যবাহী সদস্যগৰাকীয়ে উষ্ম অভিবাদন জনায় অৰুণলেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ